যেহেতু আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশন 18তম সংখ্যক এইটো আজি লাইকোটা স্থাপন কি ক'ব? নিশ্চয় আপোনালোকে দেখিছে যে এইবাৰ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ যি যুটীয়া দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন আমি ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ চাৰিআলিৰ সমীপত থকা বীৰ দৰাণ সমন্বয় ক্ষেত্ৰৰ এই পথাৰখনত আমি অনুষ্ঠিত কৰিম। আৰু এই অনুষ্ঠানৰ আজি লাইখোটা স্থাপন হ'ল। লাইখোটা মুখ্য স্থাপক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেত BTRৰ ডেপুটি চিফ শ্ৰদ্ধাৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া। তেখেতে ইতিমধ্যে লাইখোটা স্থাপন কৰিলে। আমি আশাবাদী যে এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে এই অঞ্চলত থকা ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে 100% আমাৰ সহায় সহযোগিতা আগবঢ়াব। আৰু ইতিমধ্যে ইয়াত বিগত সময়বোৰত বিভিন্ন দল সংগঠনৰ সভা সমিতি ইয়াত অনুষ্ঠিত হৈছে, সুন্দৰ ৰূপত আমি পাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমি আশাবাদী ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ এই অধিৱেশনখনো এটা পূৰ্ণাংগ ৰূপত সাফল্য কৰিবৰ কাৰণে নিশ্চয় আমি সফল হ'ম। আৰু এইটো কথা মই আপোনালোকক ক'ম যে এই অধিৱেশনখনৰ জৰিয়তে যাতে এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে আমি এক সমন্বয় সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণেও নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদে সদায় আমি দৃষ্টি ৰাখিম। আপোনালোকৰ বহুদিনীয়া 6ষ্ঠ অনুষ্ঠিত দাবী সেইটো কিন্তু বৰ্তমান সময়ত স্থিমিত হৈ থকা পৰিলক্ষিত, কি ক'ব? বৰ্তমান সময়ত নিখিল ৰাভা ছাত্ৰ সন্থা বা ৰাভা জাতীয় সংগঠনৰ যি মূল দাবী যে ৰাভা আছাম অট'নমাছ কাউন্সিল এৰিয়াক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি কৰা বা ইয়াক এক সাংবিধানিক মৰ্যাদা সম্পন্ন কাউন্সিললৈকে ৰূপান্তৰ কৰা, এই দাবীটো যদিও আপেক্ষিকভাৱে স্থিমিত দেখা গৈছে, যদিও বৰ্তমান সময়ত আমি ৰাজনৈতিক ইছ্যুটোক ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে সদায় আলাপ আলোচনা আমি অব্যাহত ৰাখিছোঁ। আৰু বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছু আমাৰ পৰা অকণমান সময়টো বিচাৰিছে। আৰু তেখেতে কৈছে যে ইতিমধ্যে এই চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীসমূহক লৈ বিভিন্ন কমিটমেণ্ট কৰিছে, আপোনালোকক লৈও মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু মই দিয়া প্ৰতিশ্ৰুতিসমূহ কম দিনৰ ভিতৰত আমি সমাধান কৰাৰ কাৰণে আগবাঢ়িম বুলি আমাক প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে। অধিৱেশনৰ প্ৰাগমুহূৰ্তত ৰাইজলৈ কি আহ্বান জনাব? অধিৱেশনৰ প্ৰাগমুহূৰ্তত এইটো ক'ম, ৰাভা জনগোষ্ঠীটো অসমৰ এটা অতি শান্তিপ্ৰিয় জাতি। আৰু সেইটো ৰিফ্লেক্ট কৰি ৰাভাসকলৰ যি অমীমাংস সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই অধিৱেশনখনত যিহেতু আমি বহল ৰূপত আমি আলাপ আলোচনা কৰিম, তাত সকলো ৰাইজক একগোট হৈ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু আপুনি আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশন আপুনি কি ক'ব? আজি ভেৰগাঁও ব্লক অফিচৰ সন্মুখত নিখিল ৰাভা ছাত্ৰ সন্থাৰ 18 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে সদৌ ৰাভা মহিলা পৰিষদৰ 11 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অহা ফেব্ৰুৱাৰী মাহৰ 11, 12, 13 তাৰিখে অনুষ্ঠিত হোৱাৰ উপলক্ষে এই স্থানত এটা পেণ্ডেল নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। তাৰ কাৰণে আজি লাইখোটা পোতা হ'ল। আৰু এই অনুষ্ঠানত মই নিজকে উপস্থিত হৈ ৰাভা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লগত নিজকে একীকৰণ হৈ সুখী অনুভৱ কৰিছোঁ। যিহেতু আমি অসমৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠী, ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী, বহুতেই নিজৰ ভাষা সংস্কৃতি হেৰুৱাই পেলাইছোঁ। ফলত আমাৰ অস্তিত্ব প্ৰায় সংকটত পৰিছে। কিন্তু এই জনগোষ্ঠীৰ আগুৱাই নিবৰ কাৰণে আজি ছাত্ৰ সন্থা, মহিলা সংগঠন, সাহিত্য সভা ইত্যাদি সংগঠনলৈকে যিখিনি প্ৰচেষ্টা চলাইছে, এই প্ৰচেষ্টা চলি থাকিব। আৰু তেওঁলোকে ভালকৈ নিজৰ জনগোষ্ঠী আগুৱাই নিবৰ কাৰণে কাম কৰিলে নিশ্চয় এই জনগোষ্ঠী আগুৱাই যাব পাৰিব। আমি আশা কৰোঁ এই অধিৱেশনত আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধান আলোচনা কৰা হ'ব, চিন্তা চৰ্চা কৰা হ'ব। যিহেতু ইয়াত বিভিন্ন বুদ্ধিজীৱী আহিব, শিক্ষাবিদসকল আহিব আৰু জনগোষ্ঠীটোৰ সমস্যাবিলাকৰ সমাধানৰ কাৰণে তেওঁলোকে বিভিন্ন দিশ আলোচনা কৰি সিদ্ধান্ত এটা ল'ব। আৰু সেই সিদ্ধান্তৰ জৰিয়তে আমি জাতিটো আগুৱাই যাবৰ কাৰণে এটা সুযোগ পাম। এইকাৰণে এই অধিৱেশন আমাৰ কাৰণে ইয়াত অকল ৰাভা জনগোষ্ঠীৰ কাৰণে নহয়, কিন্তু ৰাভা জনগোষ্ঠীৰ লগত লগ লাগি থকা যিসকল বড়ো জনগোষ্ঠী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠী আছে, আমাৰ সকলোৰে এটা ভাল খবৰ হ'ব। আমি আশা কৰোঁ এই অধিৱেশনৰ জৰিয়তে জাতিটো আগুৱাই যাবৰ কাৰণে এটা ৰাস্তা বিচাৰি পাব। এই অধিৱেশন সফল হওক আৰু যিসকল দল সংগঠন ইয়াৰ লগত জড়িত হ'ব তেওঁলোকক অনুৰোধ কৰিছোঁ যে তেওঁলোকে ঠিকমতে কাম কৰক আৰু নিজৰ জনগোষ্ঠীটো কেনেকৈ জীয়াই ৰাখিব পাৰে, কেনেকৈ আগুৱাই যাব পাৰে তাৰ কথা
চিন্তা কৰি কাম কৰি যাওক সেইটোকে মই কামনা কৰোঁ